চুটি ছবিখন ক্লিক কৰাৰ কাৰণে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। থেংক ইউ। ঐ ৰচোন, ছোৱালীজনীৰ লগত তোৰ চিনাকি কেনেকৈ? ৰং নাম্বাৰ। মানে তাৰমানে ছোৱালীজনী তই আজিলৈকে দেখাই নাই? হেই নাই দেখা। তাই মাতটো বৰ ধুনীয়া। কালি গোটেই ৰাতি ফোনটো লাগিয়ে থাকিলে। উশাহ শুনি শুনি। হেত। ঐ, সেই হোটেলখনতে তাই ৰৈ থকাৰ কথা আছিলে। যা যা, মই ইয়াতে ৰৈছোঁ। লাজেই লাগিছে অ'। যাও এইটো ছোৱালী পতাবলৈ আহিছে আৰু তই লাজ চা কেলা। তুমিয়ে নেকি? ময়েই। ৰ'বা, ক'ত যোৱা? ইমান হেণ্ডচাম তুমি। ঐ কি হ'ল? ভুল হলো। কেলা তোৰ এই অৱস্থা। খা পেক এটা বেছিকৈ খা আজি তই বেচেৰাটো। ঐ, আজিৰে পৰা আৰু ফোনত ধুনীয়া মাত শুনিলে কথা নাপাতো আৰু দেই। এইয়া গৰমৰ দিনত যেতিয়া কম্বলৰ তলত তই ফুচফুচাই আছিলি, মই তেতিয়াই গম পাইছিলোঁ তাইৰ মাতটো যে বৰ ধুনীয়া। এইবিলাক বাদ দে না। ঐ, ঘৰৰ পৰা ফোন কৰিছিলে নেকি? নাই নাই, ভাগ্য ভাল কৰা নাই। কেনেবাকে যদি গম পায় আমি দুটা ইয়াতো আহি আকৌ একেলগতে আছো, পিঠি ফালিব। কাটিয়ে পেলাওঁ। কি? আমাৰজনে তেনেকেহে ক'ব, ডাইৰেক্ট দাখন উলিয়াই আনিব। চাচোন, দুই ঘৰৰ মাজত কিনো কেলা কাজিয়া কৰি মাত বোল নাই। হ'লনো কি হ'ল, আমিচোন বিন্দাছ আছো ভাই ভাই। য়েছ, আমি দুটা ভাই ভাই। ঐ, এটা কথা বুজিছ, আমি দুটাই যিহেতু ইয়াত ৰুম এটা ভাড়ালৈ লৈ আছো, কিবা এটা কৰিব লাগিব বুজিছ। চলিব লাগিবতো। চল মেৰে সাথী, ও মেৰে সাথী, চল মেৰে সাথী। এইডাল খা পেকটো খা। নাই নাই, দুদিনমান ৰৈ দিয়ক, কাৰণ কেছটো ওপৰলৈ পঠিয়াব লাগিব। ইয়াত এনেই সময় নষ্ট কৰি লাভ নাই। আৰে মই আছোঁ নহয়, চিন্তা কৰিব নালাগে। হয় ঠিক আছে, থওক। অ'কে। পাপা হা? কোননো? ক্লাইণ্টৰ ফোন আছিল। মই অফিচলৈ যাওঁ, দেৰি হৈছে। তুমি কি যোৱাই নি? মোৰো অনলাইন ক্লাছ ষ্টাৰ্ট হ'বৰে হ'ল। ঠিক আছে, ভালকে যাবা দেই। অ'কে, বাই। বাই। মামা গ'লে নেকি? ৰ খোল কেলা হাৰামি, খোল। হেত তেৰিকা।
হে হ'ব কেলা কিনো ইমান ধূপ লগাই থাক ৰুমততো এখন ফটোৱে নাই ভগৱানৰ গ'ল নে কি গুণটো গ'ল এতিয়া মজা ঐ সেই যে ছোৱালীজনী তোৰ মামাৰ ছোৱালী নেকি আজিহে দেখিলোঁ বে তাকো কেলা যিটো ৰূপত দেখিলোঁ বেয়া লাজ পালোঁ বে সেইজনীয়ে প্ৰতিমামাৰ একমাত্ৰ ছোৱালী মামা মানে সম্পৰ্কীয় আৰু মাৰ খুৰাকৰ ল'ৰা অঁ চিনাকিৰ মাজত ৰুমটো পালোঁ বুলিহে নহ'লে এই চিটিৰ মাজত ৰুম বিচৰাৰ সমান লেতেৰা কাম নাই নাপাৱ তই সেইটো হয় বাৰু ঐ মই সেই অফিচটোৰ পৰা আহোঁগৈ আজি বায়'ডাটা দিবলৈ মাতিছিলে নহয় তই এটা কাম কৰ তই ভাতটো বনাবি কিন্তু গৈ থাকোঁ দে যা যা এই অমুকাই ভাত ৰান্ধাত এলাহ নকৰে যা কেলা ঐ ৰবি ঐ ল'ৰা কি কৰি আছ ভাত বনাই আছিলোঁ চব্জিখন বনালেই হ'ল ভাত হ'ল এই চব্জি বনাব নালাগে এয়া ল দুইটাই খাবি ৱাহ মাংস ই আকৌ নাই নহয় আহিব বাৰু দেৰি হ'ব চাগে ক'ত গৈছেনো ৱাহ ইমান ইম্পৰ্টেঞ্চ দি সুধিছ যে ফিলিং চামথিং চামথিং নেকি তোৰো আৰু কথা ভাল লাগিবলৈ আৰু তোৰ লগৰটোহে পামগে নি কোন কাৰ লগৰ প্ৰেমে সেইবোৰ নাচায় ঐ নেহা প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় কথা আৰু শুনাম নেকি একে মাৰে তোক যা ভাত খাই ল'বি যা যা এক্সকিউজ মি য়েছ তুমিও ইণ্টাৰভিউৰ বাবে আহিছা নেকি নাই একচুৱেলি চেয়াৰমেন ছাৰৰ লগত মোৰ খুবেই ভাল মোৰ যে জব কৰিবলৈ অলপো মন নাছিল তেওঁ মতাৰ কাৰণেহে আহিছোঁ তেনেহ'লে তোমাৰ চান্স আছে জানো কিবা হয় তোমাৰ নাম মোৰ নাম ৰাকেশ ঘৰ গোলাঘাটত ইয়াতে থাকোঁ চাকৰি এটাৰ বৰ প্ৰয়োজন আছিলে সেইকাৰণে আহিলোঁ এতিয়া তাৰমানে তুমি এনেই আছা এনেই বুলিয়েই ক'ব পাৰা আৰু আচ্ছা শুনাচোন এইফালে আহা যদি পাৰে ছাৰে তোমাক লৈ ল'ব শুনা না ফ্ৰেণ্ডশ্বিপ কৰিবা সেই দেখিছা যে টাৰ্ণিংটো অঁ টাৰ্ণিংটো ছাইডতে মোৰ এপাৰ্টমেণ্টটো আছে কেতিয়াবা পাৰিলে আহিবা কাইলৈ ফ্ৰী আছা অঁ কাইলৈ ফ্ৰী আছা যদি আহি যাবা ভাত খোৱাকৈ আহিবা কিন্তু শুনাচোন তোমাৰ নাম্বাৰটো বাই 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 কিবা এটা ভাল খবৰ পাবিনে কেনেকুৱা হ'ল কি হ'ল কিবা এটা চান্স নথকা নহয় হওক দে তোৰ কিবা এটা হ'লে আৰু টেনশ্যন নাই মাছে মাংসই আৰু এইটো আহিয়ে থাকিব অকল খোৱাৰ ধান্দা আচ্ছা আমি জীয়াই থাকিবলৈ খাওঁ নে খাবলৈ জীয়াই আছোঁ পেগ এটা গ'লহে একেবাৰে গভীৰ আলোচনালৈ আহি গ'লি আৰু হা কেতিয়াবা গান কেতিয়াবা কবিতা কেতিয়াবা আলোচনা আইঅ' কেলা একেবাৰে মুখত আখৈ ফুটা দিম মাত প্ৰতিভা কেতিয়াও লুকাই নাথাকে ৱাও থেংক ইউ চুপ
ঐ আজি আকৌ ক'ত যাৱ ইনভাইটেশ্যনটো আছে ৱাহ তয়ো কম দিনতে আহি কম ভিল বনোৱা নাই দেই বা তই ভাতৰ ইনভিটেশ্যনো পালি নে পিছে ক'ত যাবি অ' ক'তনো গম পাবি কম পিছত ঐ ৰচোন শুনচোন শুন ঐ ৰচোন কচোন কোন এই অফিচৰ ছোৱালীজনীয়ে মাতিছে চিনাকি হয় অ' ৰেষ্টুৰেণ্ট এখনত লগ কৰিব ইমানেই বেলেগ একো নহয় আকৌ বেটা যা মই বাৰু বহুত পিছ পৰি আছোঁ নেকি না কিবা জব এটা পাইছোঁ না ভাত খোৱাৰ নিমন্ত্ৰণ সোনকালে আহিবি কেলা দিলিনে মাতটো লগাই পিছফালৰ পৰা এফালে যাবলৈ ওলাওঁতে হেই অ' কুম্ভকৰ্ণ চাওঁ কথা এটা শুন আজি সোনকালে উঠিলি নেকি ৰাতি সোনকালে শুওঁতো সোনকালে সাৰ পাই যাওঁ সোনকালে কালিচোন 1 বজালৈকে তহঁতৰ হাঁহিবিলাক শুনিয়ে আছিলোঁ মই এটাতে শুলোতো ঐ লগৰজন নাই নেকি কিয় ইমান মৰমত সুধিলি যে আচলতে নকওঁ যা নকলেও বুজাৰ কেপাচিটিটো আছে মোৰ তই ৰাকেশৰ প্ৰেমত পৰিছ নপৰিম তইচোন জোকাই আছিলি ভালে হ'ব দে লগৰ ল'ৰা এজন ভনীজোৱা হিচাপে পাম ককায়েক হিচাপে ময়ো সন্মান পাই থাকিম মই ভাবিলেই হ'ব নেকি বা শুন না তই কবিনে ময়ে ক'ব লাগিব মই নকওঁ লাজ লাগে তই কবি তুমি ইমান মৰমীয়াল কেনেকৈ যে লগ পাই গ'লোঁ তোমাক আচলতে লগ পাবলগীয়াই আছিলে তোমাৰ দৰে মই নহয় বাৰু পিছে মোক কেনেকৈ বিশ্বাস কৰিলা ঠিকেই এতিয়া পিছে আমি কি কৰিম মাতিছিলোঁ কিয় আকৌ আজি ভাত খোৱাকৈ আহিবলৈ কোৱা নাছিলোঁ পইচাটো তুমি আকৌ কিয় বিল দিবা মই দিম আহা ব'লা মই এটা কথা ভাবিছোঁ আজি আমি পাৰ্টি এটা কৰোঁ তুমি পিছে পাৰ্টি কৰা নে নকৰা কেলা খাওঁ বুলি কওঁ নে নাখাওঁ বুলি কি হ'ল কি ভাবি আছা খাওঁ মানুহে মোক লগৰ এটাই শিকালে আগতে নাখাইছিলোঁ হেৰি কাম এটা কৰা লগৰটোলৈ ফোন কৰি দিয়া আজি ৰুমলৈ নাযাওঁ বুলি ঠিক আছে হেল্ল' ঐ মই আজি ৰুমলৈ নাযাওঁ মই বেলেগ এফালে আহিলোঁ ঠিক আছে মামা মামা এই ঘৰত কোনো নাই নেকি ভাগিন কি চিন্তা কৰিছা
নাই মামা এনেই মিছা কথা নক'বা ক্ৰাইম ব্ৰাঞ্চৰ মানুহ চকু দেখিলে গম পাওঁ একচুৱেলি মামা মোৰ লগৰটো যে অঁ কি নাম আছিলে য়েছ ৰাকেশ অঁ কোৱা অঁ সি কালিৰ পৰা ৰুমত নাই নাহো বুলি কৈছিলে কেইবাবাৰো ফোন কৰিলোঁ ফোনটোও ৰিচিভ কৰা নাই ক'ত বা গৈছে কি বা কৰিছে ইয়াততো তাৰ কোনো ঘৰৰ মানুহো নাই টেনশ্যন নল'বা ডেকা ল'ৰা ক'ত যাব আৰু সি যদি কেনেবাকৈ নাহে তাক উঠাই লৈ আনিম বুজিলা ক্লাছ কৰিছা অঁ আমি অলপ ৰেষ্ট কৰি লওঁ নেকি তাৰপিছত কিটচেন যাম ঐ ঐ কলিনে নাই কম ৰচোন সিচোন ৰুমতে নাই কল এটা কৰ না ৰ ফোন এটা কৰোঁ ৰ হেল্ল' অঁ ৰাকেশ শুনিছনে ক'তনো আছ তই শুনচোন তোক পিছে আজি বেলেগ এটা কথা ক'বলৈহে ফোন কৰিছিলোঁ ক'ত বা আছে এই ল'ৰাটোৱে ফোনটো কাটি দিলে ক'ত বা আছেগে ক'ত বা আছে সি আহিলে কম দে তুমি এটা বস্তু কিমান ভাল পোৱা কি টকা টকানো আৰু কাৰ ভাল নালাগে মোৰ কিন্তু টকা বোলা বস্তুটো বিৰাট ভাল লাগে এই ভাল পোৱা বস্তুটো মই যদি তোমাৰ পৰা ল'ব বিচাৰোঁ মানে হোৱাটছএপত এটা ভিডিঅ' গৈছে এবাৰ চোৱাচোন তুমি এইবোৰ কি কৰিলা মোক টকা 5 লাখ লাগে আৰে মানে আৰে ঐ ঐ ঐ ঐ ৰবি মোক বচা হিয় মই ডাঙৰ বিপদ এটাত পৰিছোঁ মই বিটি ব্ৰিজতে আছোঁ সোনকালে আনা তই সোনকালে ঐ নেহা শুনচোন ডাঙৰ কথা এটা হৈছে মোক যে ৰাকেশে ফোন কৰিছিলে সি বহুত ডাঙৰ বিপদত পৰিছে আমি তাক বচাব লাগিব ব'ল যাওঁ ব'ল আমি তাক বচাব লাগিব অঁ ঠিক আছে ব'ল যাওঁ ব'ল কচোন? সোনকালে এই ৰাতিখন ক'ত যাওঁ আচলতে মামা মই যে আপোনাক কৈছিলোঁ মোৰ লগৰটো ৰাকেশ
টেনশ্যন নল'বা এইটো এটা সৰু চক্ৰ আৰু এনেকুৱা কেছ মই আগতে বহুত পাইছোঁ তুমি এটা কাম কৰা তাক ফোন লগোৱা ৰিং হৈছে আহা তোমালোক মোৰ লগত আহা ফাষ্ট কোনো নাই আজি মোৰ কাকো বুজিহে নাপালোঁ কোনে কৈছে আমিবোৰ আছোঁ নহয় ময়ো আছোঁ মাজনী ৰাতি বহুত দেৰি হয় আহ ৰাজা আহা আহা Yes, last week. একদম এনেকুৱা এটা ঘটনাই আমি পাইছিলোঁ কি যে হৈছে এইবোৰ আজিকালি দেখিছোঁ ল'ৰাতকৈ ছোৱালীবিলাকৰহে উৎপাত বেছি একো নাই চিন্তা কৰিবলগীয়া একো নাই I will solve it কাইলৈ ৰাতিপুৱাৰ ভিতৰত ইহঁতক ৰঙা ঘৰত আলহী কৰি পঠিয়াবি বেয়া দিন সকলোৰে আহে ঠিক তেনেকৈ তোমাৰো আহিছিল বাদ দিয়া আৰু মোৰ ভুল হৈ গৈছিল ভুল অকল তুমিয়ে কৰা নাই মানুহ মাত্ৰেই ভুল হয় আজিৰ আধুনিক যুগত খোজবিলাক দিওঁতে অকণমান সাৱধান হ'ব লাগে মোতকৈ বেছি ভালকৈ তুমিয়ে জানিবা ইয়াত জনা নজনাৰ কথা নাহেও ভুলবোৰ এনেকৈয়ে হয় আচলতে তুমি মোতকৈ বহুত ভাল ছোৱালী মই বুজি পোৱা বহুত দেৰি হৈ গ'ল জীৱনৰ চাকনৈয়াত পৰি ককবকাই নিজকে হেৰুৱাবলৈ লৈছিলোঁ তুমি নথকা হ'লে চৰি আপোন মানুহক চৰি নকয়